দুবেলা দুসাজ ভাত খুটি খুটি খাও, পলিটিক্স নকৰিবা বন্ধু। জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু। এতিয়া ললে অভাৰনাইট চেঞ্জ হৈ যাব একদম হেৰি হৈ আছে ব্লগত দেখাবি মানে সেইদিনা মই চাবলৈ যাওঁতে চাপৰা মানুহে আহি সুধিছিলে একদম ব্লগত দেখাবি কাটি দিব কওঁতে মানে মানুহে মুখখিনি ওলাই দিয়ক। আপুনি মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছিল আৰু এসপ্তাহৰ সময় দিছিল সেই কথাটো এসপ্তাহ পিছত আকৌ ঘূৰি আছোঁ এতিয়া। কি ক'ব এতিয়া আমাৰ প্লেনিং আছে, কালি তেজপুৰত আমি এটা কৰিম, এটা প্ৰতিবাদী কাৰ্যসূচী। খালি আমাৰ চব বস্তু উইল বি ভেৰি চাইলেণ্ট, ভেৰি পিচফুল। উৎপাত নাই, কাজিয়া পেচাল নাই। আমি যিটো বিচাৰিছোঁ সেইটো আমি মোৰ শান্তিপূৰ্ণভাৱে আমি সেইটো কৰিম, সেইটো কৰি যাম। আৰু তোমালোকে জনাত আমি একেলগে চব একেলগে কাম কৰিছোঁ। লাচু বুলি ক'লে তাৰপিছত আচলতে চব সোমাই যায়। অল আছাম ষ্টুডেণ্টছ ইউনিয়ন বুলি ক'লে এভৰিথিং ইজ দেয়াৰ। আৰু তাতকৈ পুৰণা এটা চব ল'ৰা ছোৱালী আছে, পিছতহে বাকী ষ্টুডেণ্ট প্ৰথম ক্লাছটোৱে আছে। সেইকাৰণে আমি একেলগে লৈছোঁ। আৰু আমাৰ গোটেই আৰ্টিষ্টখিনি, আমাৰ মানুহখিনি চব একেলগে আছোঁ। কাইলৈ আছে আৰু 23 তাৰিখে মোৰ জনামতে এটা পাতিছে লতা ফিল্ডত, খিলঞ্জীয়াৰ বজ্ৰ নিনাদ। চ' আমি চব থাকিম তাত। মই তেজপুৰ পৰা আহিলে জইন কৰিম। সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আহক, একেলগে নিজৰ প্ৰতিবাদ সন্তুষ্ট কৰিব। দুবেলা দুসাজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু। জাতিৰ মাটিৰ গান গুণগুণাও, পলিটিক্স নকৰিবা বন্ধু। বাইকখিনি গানটো ৰিলিজ হৈছিলে, বহুত গালি পাইছোঁ কিন্তু বেয়া পাব।